क'क्राझार सहरनि सिङाव थानाय मारुवारि युवा मन्चआव दिनै गिटारथि एनजिअखौ बेखेवनाय जायो। गिटारथि एनजिअनि आफादगिरि सुब्रता दास आरो गाहाय नेहाथारि अनुप दे बिथांमोननि दैदेननायाव दुखुथिया गोरिब सुबुंफोरनो कम्बल राननाय हाबाफारि लानाय जायो। गिटारथि एनजिअ हाबाफारियावनो बाहागो लाहैयो बिटिआरनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार देआ। ভাল কামৰ সদায় কদৰ কৰিবই লাগিব। আজি গীতাৰ্থ এনজিঅ কোকৰাঝাৰ জিলাত যি ধুনীয়া পদক্ষেপ লৈছে দুখীয়া ব্যক্তিসকলৰ কাৰণে যি কম্বল ডিষ্ট্ৰিবিউশ্যন মই সঁচাই আনন্দিত আৰু তেখেতসকলৰ মই কাৰ্যসূচী মই ভাল পাই পেলাই মই কৈছোঁ যে অনাগত দিনত এই গীতাৰ্থ এনজিঅক কেনেকুৱা আগবঢ়াই লৈ যাব লাগে, কেনেকুৱা কপাৰেট কৰিব লাগে, সহায় আৰু সহযোগিতা কৰিব লাগে বিটিআৰ চৰকাৰে সদায় কৰিব। আৰু আমি সদায় মানে সাজু আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত শিৱৰ নেতৃত্বত আমি যে গ্ৰীণ বিটিআৰৰ চিন্তা কৰি আছোঁ। গ্ৰীণ বিটিআৰ এনেই নহ'ব, গ্ৰীণ মুখতে ক'লে নহ'ব, আমাৰ কৰ্মেৰে আমি গ্ৰীণ বিটিআৰ বনাব লাগিব। সেইমতে দুখীয়া শ্ৰেণীৰ ব্যক্তিসকলক ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগিব। যেনেকুৱা আমাৰ অসম চৰকাৰ অৰুণোদয়ৰ প্ৰতি চকু দিছে, দুখীয়া ব্যক্তিসকলক যি অৰুণোদয়ৰ আঁচনিৰ মাধ্যমত যি আৰ্থিক সহায় প্ৰত্যেক মাহতে কৰি আছে, তেনেকুৱা আমাৰ লক্ষ্যটো হ'ল গ্ৰীণ বিটিআৰত প্ৰত্যেক দুখীয়া শ্ৰেণীৰ ব্যক্তিসকলক জাতি ধৰ্ম নিৰ্বিশেষে যোনে জাতি হওক আমি আল্টিমেটলি মানুহ, এই মানুহসকলক আমি কেনেকুৱা সহায় আৰু সহযোগিতা আগবঢ়াব পাৰোঁ সেইটোৱে আমাৰ মূল লক্ষ্য। যেতিয়া আমি দুখীয়া ব্যক্তিসকলক মানে দুখীয়া আৰু ৰাখিব নিদিম, দুখীয়াক আমি ধনী বা মিডিলত আমি পৰিণত কৰিম, তেতিয়া আমাৰ দেশখন আগবাঢ়িব। তেতিয়া আমি দেখা পাম যে আমাৰ গ্ৰীণ বিটিআৰ হৈছে আমাৰ হেৰি কৈছে ৰুটি কাপৰা আৰু মকান, এই তিনিটা বস্তু আমি পাই গ'লে আমি সদায় সুখী। তো দুখীয়া ব্যক্তিসকলক ৰুটি লাগে, কাপৰা লাগে, মকান লাগে। তো সেইমতে যে দুখীয়া ব্যক্তিৰ কোনোবা ৰুটি আছে তো মকান নাই, কোনোবাৰ মকান আছে তো কাপৰা নাই। তো সেইমতে প্ৰত্যেকটা বস্তুক আমাৰ মানে প্ৰভাইড কৰিব লাগিব, দিব লাগিব। আজি গীতাৰ্থ এনজিঅ'ই ন' ডাউট তেখেতসকলক দিছে, কিন্তু মই EM হিচাপে তেখেতসকলৰ লগত সদায় আছোঁ। তেখেতসকলক ময়ো কিছুমান অলপ মানে হেৰি কৰিছোঁ। তো মই অহা দিনত আৰু কৰিম, কৰি পেলাই এই দুখীয়া ব্যক্তিসকলক যেতিয়া আমি আগবঢ়াই লৈ যাম। আজি যে তেখেতসকল আহিছে ইমান ধুনীয়া অনুভূতি কৰি আছে যে ঠাণ্ডা বতৰৰ দিন আমি কম্বল পাইছোঁ। গভৰ্ণমেণ্টৰ ফালৰ পৰাতো কম্বল দিয়া হৈয়ে আছে, এইটো ছাফিচিয়েণ্ট কম্বল দিয়া হৈ আছে। WPT হওক বা PNRDৰ ফালৰ পৰাই হওক, ব্লক লেভেলৰ পৰা কম্বল ডিষ্ট্ৰিবিউশ্যন হৈ আছে, পাই আছে। তথাপিও বহুত মানুহ এনেকুৱা ৰৈ যায়। যোন মানুহ ব্যক্তিসকল ৰৈ গৈছে সেই ব্যক্তিসকলক আজি এনজিঅ'ৰ দ্বাৰা যিটো কম্বল ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে, যে মানৱ সেৱা আগবঢ়াইছে, মই শলাগ লৈছোঁ, মই ভাল পাইছোঁ। আৰু গীতাৰ্থ এনজিঅ'ৰ প্ৰতি মানে চকুটো সদায় থাকিব। আৰু এনেকুৱা দুখীয়া ব্যক্তিসকল আজি কম্বল পাইছে, অনাগত দিনত তেখেতসকলক যাতে গীতাৰ্থ এনজিঅ' আঁঠুৱা দিব পাৰে, যিবিলাক সামগ্ৰী দৈনন্দিন জীৱনে বচাৰ কাৰণে ছাৰ্ভাইভ কৰিবৰ কাৰণে দৰকাৰ, সেইবিলাক বস্তু যাতে তেখেতসকল পায়। তো আজিৰ এই 13 তাৰিখ এই মাৰুৱাৰী যুৱ মঞ্চত এই ধুনীয়া কাৰ্যসূচীত মই সঁচাই আনন্দিত আৰু আশা ৰাখিছোঁ এনেকুৱা কাৰ্যসূচী আৰু পদক্ষেপ যাতে অনাগত দিনত লৈ থাকে। আমি আমাৰ গীতাৰ্থি এনজিঅ'খন আজি আমি অপেনিং কৰিলোঁ আনুষ্ঠানিকভাৱে। তো আজি এই আনুষ্ঠানিক প্ৰগ্ৰামতে আমি কিছুমান দুখীয়া বয়োজ্যেষ্ঠ লোকসকলক আমি ভাবিছোঁ কেইখনমান কম্বল যদি আমি দিব পাৰোঁ, তেতিয়া অলপ হ'লেও এই উপকাৰ হ'ব আমাৰ। এই ভাবিয়ে আমি আজি মোটামুটি more than 100 আমি আজি কম্বল বিতৰণ কৰিম। তো আজি আমি এইটো কৰিছোঁ আৰু আমাৰ লক্ষ্য আছে আমাৰ 2022ৰ ভিতৰত আমি কোকৰাঝাৰ জিলাৰ বিভিন্ন ঠাইত 10,000 বিধ গছ ৰোপণ কৰিম। আৰু আমি এপ্ৰিল মাহত এখন ব্লাড ডনেশ্যন কেম্প কৰিম। আৰু আমাৰ যিবিলাক ল'ৰা ছোৱালী আজি নিচাযুক্ত সেৱন কৰি আছে, মানে নিজৰ জীৱনটো ধ্বংসৰ ফালে লৈ আছে, তেখেতলোকৰ আমি গাঁৱে গাঁৱে গৈ তেখেতসকলক লৈ আমি খেল ধেমালিৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা কৰিম। আৰু খেল ধেমালিৰ বস্তু আমি যোৱা মাহৰ পৰা বিতৰণ আৰম্ভ কৰিম বিভিন্ন গাঁও অঞ্চলত গৈ গৈ। ধন্যবাদ। উদ্দেশ্যটো কি, আমি একগোট খাইছোঁ কেইজনমান, এইটো আলোচনা কৰি আমি সমাজৰ দুখীয়া ৰাইজক সহায় কৰিবলৈ ওলাইছোঁ। তো প্ৰথমে আমি গোট খাই ভাবিছোঁ আমি কেনেকৈ সমাজৰ দুখীয়া বা যিসকল নিচাযুক্তত আছে, মানে
বেয়া লাইনত গৈ আছে তেওঁলোকক ভাল সহায় যদি কেনেকৈ আমি ভাল পথত আনিব পাৰোঁ আৰু সকলোকে দুখীয়া ৰাইজক আমি সহায় কৰিব পাৰোঁ সেই অৰ্থে আমি যোৱা জানুৱাৰীৰ 19 তাৰিখে আমি কেইজনমান বহি প্ৰথমে আলোচনা কৰিছোঁ পিছত ভাবিছোঁ এখন আমি NGO দ্বাৰাই আমি একগোট খাই আমি কোকৰাঝাৰ জিলাৰ ৰাইজক সহায় কৰিব পাৰিম বুলি ভাবি আমি NGO এখন খুলিলোঁ এতিয়া আমি লাহে লাহে ৰাইজৰ হৈ কাম কৰিবলৈ ওলাইছোঁ আজিৰ পৰা আমাৰ আৰম্ভ হৈছে ধন্যবাদ मोनसे गोजोनथाव खौरां चिरां जिल्लानि सिङाव थानाय बिजनी महकुमानि 1 नं बेथागाव गामियाव थानाय जिजास मेरी स्कुलाव 3 फोरोंगिरिनि गोनांथि जानानै फैदों गोसो गुदुं बिजाथिफोरा बे पस्टनि थाखाय एप्लाइ खालामनो हागोन बे पस्टआव एप्लाइ खालामनो थाखाय गोनांथि जानाय क्वालिफिकेशना जाबाय इंलिश आयदायाव MA पास जानाय जानो नांगोन मेथ्स आरो फिजिक्स आयदायाव MSc पास जानाय जानो नांगोन बिजाथिफोरा 15 फेब्रुवारि 2022 इं अक्ट'सिमनि गेजेराव गावबागाव बाय'डाटाखौ फरायसालियाव गथायहैनो हागोन बाय'डाटाखौ लाखिखांनायनि उनाव सानसे बिजाथिखौ इन्टारभिउनि थाखाय लेंहरनाय जागोन फोरोंथाय फोथाराव एक्सपिरियेन्स थानाय आरो नेट BEd गोनां बिजाथिनो 12,000 निबो बारा दानबान्था होनायनि राहा लानाय जागोन गोबां मिथिनो थाखाय नोंथांमोनहा गाहायाव होनाय जानबुं नाम्बाराव खौरां लाहरनो हागोन जानबुं नाम्बार 8638992811